নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আছাম জবছলৈ। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'ৰ যোগেদি মই DEEৰ ৯,৮৮২টা নিয়মীয়া শিক্ষক পদৰ বিজ্ঞাপনটোৰ LP ছেকশ্যনৰ আছামিজ মিডিয়াম বিদ্যালয় থকা জিলাকেইখনৰ কাটঅফৰ এটি সামগ্ৰিক ধাৰণা আগবঢ়াব খুজিছোঁ। কিন্তু এইখিনিতে মই আপোনালোকক এটি কথা আগতীয়াকৈ জনাই থওঁ যে কোনো এখন জিলাৰ কাটঅফ কিমান হ'ব তাক আগতীয়াকৈ নিৰ্ণয় কৰাটো একেবাৰে অসম্ভৱ আৰু অযুক্তিকৰ কথা। কিন্তু আমি যদি কেইটামান বিষয় আৰু কাৰকৰ ওপৰত এটি বিজ্ঞানসন্মত আৰু যুক্তিপূৰ্ণ বিশ্লেষণ কৰোঁ, তেতিয়াহ'লে হয়তো আমি এখন জিলাৰ কাটঅফ কিমান হ'ব পাৰে তাৰ এটি আনুমানিক ধাৰণা লাভ কৰিবলৈ সক্ষম হ'ম। সেই কাৰকসমূহৰ ভিতৰত পৰে জিলা এখনৰ ভৌগোলিক অৱস্থান, জিলাখনত থকা খালী পদৰ সংখ্যা, জিলাখনৰ দাঁতিকাষৰীয়া জিলাসমূহত থকা খালী পদৰ সংখ্যা, জিলাখনক কিমান সংখ্যক প্ৰাৰ্থীয়ে প্ৰথম পচন্দৰ জিলাৰূপে নিৰ্বাচন কৰিব পাৰে তাৰ এটি ধাৰণা, লগতে জিলাখনক কিমান সংখ্যক প্ৰাৰ্থীয়ে এৰি যাব পাৰে তাৰ এটি ধাৰণা, লগতে জিলাখনত থকা সাক্ষৰতাৰ হাৰ ইত্যাদি। তাতোকৈ গুৰুত্বপূৰ্ণ এটি কাৰক হৈছে যে 2018 বৰ্ষৰ যিটো নিয়মীয়া শিক্ষক পদৰ নিযুক্তি প্ৰক্ৰিয়া হৈ গ'ল, সেই প্ৰক্ৰিয়াটোত আমি পোৱা কাটঅফৰ এটি বিশ্লেষণ। মই এই ভিডিঅ'টোত 2018 বৰ্ষৰ নিযুক্তি প্ৰক্ৰিয়াটোত আমি পোৱা ফাইনেল কাটঅফসমূহ এটি বিশ্লেষণ কৰি এইবাৰৰ নিযুক্তি প্ৰক্ৰিয়াত কিমান কাটঅফ যাব পাৰে তাৰ এটি আনুমানিক ধাৰণা আগবঢ়াম। তাৰ বাবে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু মোৰ প্ৰতিটো কথাই গুৰুত্বপূৰ্ণ হ'ব, যাৰ বাবে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। নহ'লে আপোনালোকে হয়তো মই কি ক'ব বিচাৰিছোঁ সেইখিনি বুজাত আপোনালোকে হয়তো অলপ অসুবিধা পাব। তেতিয়াহ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে মই আপোনালোকক 2018 বৰ্ষৰ যিটো নিযুক্তি প্ৰক্ৰিয়া 28 আগষ্ট তাৰিখে হৈ গ'ল, তাত আমি পোৱা ফাইনেল কাটঅফসমূহৰ এখন তালিকা দেখুৱাব খুজিছোঁ। মই ইয়াত UR আৰু OBC আৰু MOBCকহে সামৰি লৈছোঁ। SC, STP আৰু STHৰ কাটঅফৰ এটি বিশ্লেষণ মই পৃথক এটা ভিডিঅ'ত দেখুৱাম, কিয়নো আটাইকেইটা কেটেগৰী এটা ভিডিঅ'তে সামৰি ল'লে ভিডিঅ'টো যথেষ্ট দীঘল হ'ব। লগতে মই ইয়াত বৰাক উপত্যকাৰ কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিৰ কাটঅফটো ইয়াত বাদ দিছোঁ আৰু সেইকেইখন জিলাৰ বেংগলী মধ্যমৰ কাটঅফখিনিও মই পৃথক এটা ভিডিঅ'ত দেখুৱাম। ইয়াত আহক আমি চাওঁ যে URৰ 2018 বৰ্ষৰ নিযুক্তি প্ৰক্ৰিয়াটোত 12খন জিলাত খালী পদ আছিল আৰু আমি যদি 12খন জিলাৰ খালী পদবিলাকৰ থকা পোৱা কাটঅফসমূহৰ এটি যদি এভাৰেজ আমি উলিয়াবলৈ যাওঁ, তেতিয়াহ'লে আমি 12খন জিলাৰ কাটঅফ যোগ কৰি আমি পাম 2503.480। তাক আমি 12ৰে হৰণ কৰি এভাৰেজ বা গড় পাম 208.623। ঠিক সেইদৰে OBC/MOBCৰ 9খন জিলাত কাটঅফ আমি যোগ কৰি পাম 1822.478। তাক আমি 9ৰে হৰণ কৰি এটি এভাৰেজ বা গড় কাটঅফ আমি উলিয়াব পাৰিম 202.498। ইয়াৰ পৰা আমি এটা কথা নিশ্চিতভাৱে গম পালোঁ যে 2018 বৰ্ষৰ যিটো নিযুক্তি প্ৰক্ৰিয়া হৈ গ'ল, তাত URৰ এভাৰেজ বা গড় কাটঅফ আছিল অসমীয়া মধ্যমৰ জিলাৰ কাৰণে 208.623 আৰু OBCৰ 202.498। এতিয়া মই 2018 বৰ্ষত থকা খালী পদৰ লগত এইবাৰ 2020 চনৰ খালী পদৰ এটি তুলনামূলক বিশ্লেষণ আগবঢ়াব খুজিছোঁ। ইয়াত আপোনালোকে দেখা পাব যে 2018 বৰ্ষৰ যিটো নিযুক্তি প্ৰক্ৰিয়া আছিল, তাত URৰ পোষ্ট আছিল মুঠ 1553টা। কিন্তু এই পদৰ লগত বেংগলী মধ্যম, বড়ো মধ্যম, মণিপুৰী মধ্যম আৰু মাৰ মধ্যমৰ পদখিনিও ইয়াত সংলগ্ন আছিল। ইয়াত মই কেৱল বেংগলী মধ্যমৰ পদখিনি বিয়োগ কৰিছোঁ, যিহেতু হিন্দী, বড়ো আৰু মাৰ মধ্যমৰ পদৰ সংখ্যা নগণ্য আছিল। ইয়াত মই 1553ৰ পৰা কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিৰ URৰ পদখিনি বিয়োগ কৰি মই কেৱল অসমীয়া মধ্যমৰ URৰ পদ পালোঁ 1200টা। ঠিক সেইদৰে OBCৰ সৰ্বমুঠ 757টা পদৰ পৰা কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিৰ বেংগলী মধ্যমৰ পদকেইটা বিয়োগ কৰি মই কেৱল অসমীয়া মধ্যমৰ OBCৰ খালী পদৰ সংখ্যা পাম 566টা। কিন্তু এইবাৰ আমি সকলোৱে দেখিছোঁ
যে 2020 চনৰ যিটো নিযুক্তি প্ৰক্ৰিয়াৰ বাবে খালী পদৰ সংখ্যা প্ৰকাশ পালে জিলা ভিত্তিত, তাত আমি দেখিলোঁ যে প্ৰতিটো কেটেগৰীৰ পদ যোৱাবাৰৰ তুলনাত যথেষ্ট সংখ্যক বৃদ্ধি পাইছে। ইয়াত ইউআৰৰ খালী পদৰ সংখ্যা 2020 চনত আছে কেৱল অসমীয়া মধ্যমৰ বাবে 1509টা, EWS 169টা, OBC 875টা। এতিয়া যদি আমি 2018 বৰ্ষৰ লগত 2020 বৰ্ষৰ খালী পদৰ তুলনা কৰোঁ, তেতিয়াহ'লে আমি দেখিম যে ইউআৰৰ ক্ষেত্ৰত যোৱাবাৰৰ তুলনাত এইবাৰ পদ 309টা বৃদ্ধি পাইছে আৰু OBC ঠিক সেইদৰে 309টাই বৃদ্ধি পাইছে। তাৰ লগতে ইউআৰৰ লগত 169টা EWS পদো আছে। এতিয়া আপোনালোকে নিজেই এটি অনুমান কৰক যে যোৱাবাৰৰ যিটো আমি ইউআৰৰ এভাৰেজ কাট অফ পাইছিলোঁ 208.623 আৰু OBC 202.498, তাৰ তুলনাত এইবাৰৰ কাট অফ কিমান তললৈ যাব পাৰে। এইবাৰৰ কাট অফৰ এটি আনুমানিক যদি আমি ধাৰণা ল'ব খোজোঁ, তেতিয়াহ'লে আমি কেইটামান বিষয়ৰ ওপৰত নিশ্চয় দৃষ্টি দিব লাগিব। সেই বিষয়কেইটা হৈছে যে এইবাৰ আমি 3খন জিলা নিৰ্বাচন কৰিব পাৰিছোঁ আৰু লগতে এইবাৰ হাইস্কুলৰ নিযুক্তি প্ৰক্ৰিয়াটো চলি আছে আৰু একেজন প্ৰাৰ্থীয়েই LP, UP আৰু হাই উভয় তিনিটা টেটতে উত্তীৰ্ণ হৈছে। গতিকে একেজন প্ৰাৰ্থীয়ে যদি তিনিওটা শাখাতে নিযুক্তি পায়, তেওঁ হয়তো প্ৰথম পচন্দ হিচাপে হাইস্কুল, তাৰপিছত UP আৰু শেষতহে LP ছেকশ্যনৰ পদত তেওঁ অগ্ৰাধিকাৰ দিব। গতিকে আপোনালোকে এতিয়া নিশ্চয়কৈ অনুমান কৰক যে LPৰ কাট অফ এইবাৰ কিমান তললৈ যাব পাৰে। তাৰ লগতে এইবাৰ প্ৰাৰ্থীসকলৰ মনত আৰু এটি টেণ্ডেঞ্চি এটি আছিল যে এইবাৰ 3খন জিলাৰ ভিতৰত সৰহ সংখ্যক প্ৰাৰ্থীয়ে প্ৰথম প্ৰেফাৰেঞ্চ হিচাপে নিজৰ গৃহ জিলাখন দিছে, তাৰপিছত হয়তো ওচৰৰে অন্য এখন জিলা দিছে, তাৰপিছত তৃতীয় প্ৰেফাৰেঞ্চ হিচাপে এখন সুৰক্ষিত জিলা য'ত নিযুক্তি পোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে তেনেকুৱা এখন জিলা দিছে। যদি একেজন প্ৰাৰ্থীয়ে 3খন জিলাতে নিযুক্তি লাভ কৰে, তেওঁ হয়তো প্ৰথমতেই নিজৰ গৃহ জিলাখনকে বাছি ল'ব, তাৰপিছত হয়তো ঘৰৰ ওচৰৰে থকা অন্য এখন জিলা বাছি ল'ব। গতিকে এইবাৰ কম নম্বৰ পোৱা প্ৰাৰ্থীসকলে বিশেষ টেনশ্যন বা ভয় কৰিব নালাগে। হয়তো এইবাৰ ফাইনেল যিখন মেৰিট লিষ্ট ওলাব, তাত হয়তো আমি দেখিম যে একেবাৰে কম নম্বৰ পোৱা প্ৰাৰ্থী এজনেও হয়তো DWৰ নিয়মীয়া শিক্ষক পদত নিযুক্তি লাভ কৰিছে। গতিকে এইবাৰ যদি মই এইবাৰৰ কাট অফ কিমান হ'ব তাক যদি মই এটি ধাৰণা আগবঢ়াব খোজোঁ, তেতিয়াহ'লে মই দেখিম যে যোৱাবাৰৰ যিটো এভাৰেজ কাট অফ, সেই কাট অফৰ পৰা মই 12 বিয়োগ কৰি মই ইউআৰৰ এক্সক্লুচিভ কাট অফ মই পাম 196 প্লাছ মাইনাছ, OBC ঠিক সেইদৰে 12 মাইনাছ কৰি 190 প্লাছ মাইনাছ। এইটো আছাম জবছ ইউটিউব চেনেলৰ এটি এক্সক্লুচিভ কাট অফ, কিন্তু ইয়াৰ মানে এইটো নহয় যে ইউআৰৰ কাট অফ 196 যাব বা OBC কাট অফ 190 যাব। তাৰ মানে এইটো যে 18খন জিলা য'ত LP ছেকশ্যনৰ অসমীয়া মধ্যমৰ পোষ্ট আছে, তাত ইউআৰৰ কাট অফটো প্ৰতিখন জিলাতে 196ৰ ওচৰ পাজৰ থাকিব আৰু OBC 190ৰ ওচৰ পাজৰ থাকিব। এইবাৰ যিহেতু আমাক 3খন জিলা নিৰ্বাচন কৰিব দিছে, তাৰ ফলত যোৱাবাৰৰ দৰে কোনো এখন জিলাতে খুব বেছি কাট অফ বা কোনো এখন জিলাতে খুব কম কাট অফ এনেকুৱা নহ'ব। সকলোবোৰ জিলাতে কাট অফৰ এটি লেভেল আমি বা দেখিবলৈ পাম বা প্ৰতিটো জিলাতে কাট অফ সমপৰ্যায়ৰ হ'ব। হয়তো ক'ৰবাত 1, 2, 3 ইফাল সিফাল হ'ব, কিন্তু খুব এটা বেছি বা খুব এটি কম তেনেকুৱা নহ'ব। আৰু ইয়াৰ মানে এইটো নহয় যে ইউআৰৰ 196ৰ তলৰ প্ৰাৰ্থী এজনে নিযুক্তি নাপাব বা OBC 190 তলৰ এজনে নিযুক্তি নাপাব। জিলা অনুসৰি বা জিলা ভেদে ক'ৰবাত ইউআৰৰ কাট অফ 196ৰ তলতো যাব পাৰে বা OBC কাট অফ 190 তলতো যাব পাৰে। এইটো অকল এটি গড় কাট অফ। জিলা অনুসৰি কোনকেইখন জিলাত কাট অফ 196ৰ তলত যাব ইউআৰ
অথবা OBC 190 তলত যাব সেইখিনি মই পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক জনাম। এইটো ভিডিঅ'ত মই এইখিনিয়ে ক'লোঁ যে এইবাৰৰ নিযুক্তি প্ৰক্ৰিয়াটোত URৰ এভাৰেজ কাট অফ 196ৰ ওচৰে পাজৰে থাকিব। মানে কোনোবা এখন জিলাত 196ৰ যিমান বেছি হ'ব তাৰ পিছৰ কোনোবা এখন জিলাত 196ৰ সিমান তললৈ যাব। ঠিক সেইদৰে OBC কোনোবা এখন জিলাত হয়তো 190ৰ ওপৰত যাব, কোনোবা এখন জিলাত 190ৰ তলত যাব। মানে কাট অফটো প্ৰায় এই দুটা কাট অফৰ সমপৰ্যায়তে থাকিব। গতিকে আপোনালোকে ভিডিঅ'টো কেনে পালে জনাব। লগতে মোৰ বিশ্লেষণটো আপোনালোকে কেনেকুৱা পালে কমেণ্ট বক্সত কমেণ্ট কৰি মোক উৎসাহিত কৰিবলৈ আপোনালোকে নাপাহৰিব। আৰু ভিডিঅ'টো আপোনালোকে যিমান পাৰে নিজৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব, যাতে সকলোৱে কাট অফৰ সৈতে আনুমানিক ধাৰণা লাভ কৰিবলৈ সক্ষম হয়। লগতে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে মই পৰৱৰ্তী কাট অফৰ ওপৰত দিয়া ভিডিঅ'বিলাক আপোনালোকে লাভ কৰিবলৈ সক্ষম হয়। তাৰ বাবে আপোনালোকে চাই থাকিব ইউটিউবত আছাম জবছ। থেংক ইউ ফৰ ৱাটছিং। জয় অসম।